নমস্কাৰ। আবৃত্তি কৰিব লৈছোঁ শ্ৰদ্ধাৰ ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কবিতা সাৱধান সাৱধান। সুবিধাবাদীৰ দল তোৰ মিছা হ'ব কৌশল, ৰাইজৰ তই সেৱা চুৰ কৰি বঢ়াব খুজিছ বল। শিল্পীৰ তই সৰল মনৰ, শিল্পীৰ তই অমল প্ৰাণৰ, বিমল গানৰ, কি বুজিবি কিয় ওলাই নিৰ্মল অশ্ৰুজল। জনতাক ভৰা চল চাতুৰীৰ, আলাসতে গজা কোৱা ভাতুৰীৰ স্বৰূপ ওলাই গ'ল। তই হাতে হাতে পাবি ফল, হেৰ খকুৱাৰ দল। তই জনা নাই, তই যাক ভাব মূৰ্খ জনতা, মূঢ় জনতা, ৰূঢ় জনতা বুলি, যাৰ হ'ব খোজ স্বয়ং সিদ্ধ নেতা, সেই জনতা আজি প্ৰবুদ্ধ হ'ল। কৌপিনধাৰী মহাফকীৰৰ সঞ্জীৱনৰ উদ্বোধনৰ বোধন মন্ত্ৰ নাই যোৱা অ এনেয়ে বিফল। ঘৃণিত তোৰ অহংকাৰৰ নেতৃত্বাভিমান, জনতাই তোৰ স্বৰূপ চিনিছে সাৱধান সাৱধান। শত শতাব্দীৰ আন্ধাৰ আঁতৰি যায়, আজি জনতাই অৰূপ আলোক পায়। অগ্ৰগতিৰে মষিমূৰ কৰি অত্যাচাৰীৰ দল, নিজৰ মনৰ নিজেই গৰাকী হ'ল। মহাজনতাই মহাশক্তিৰ মহাসন্ধান পাই, বুকুত বান্ধিলে চক্ৰৱৰ্তী শত সম্ৰাটৰ, বিশ্ববিয়পা নৱ অৰ্জুনৰ, পৃথিৱীৰ এই প্ৰদক্ষিণৰ স্বপ্ৰনোদিত আত্মনিহিত বল। হেৰ স্বাৰ্থ ক্ষমতা অৰ্থলোভীয়া অন্ধ, মই জানো তই জনসেৱকৰ মুখাপিন্ধ। যি ত্যাগ কৰিলে তিনি গুণ লাভ পাৱ, আগ দুৱাৰি দি তাকে তই পাছ দুৱাৰি দি গৈ মদে ভাতে ভোজ খাৱ। ৰাষ্ট্ৰনীতিৰ, সমাজনীতিৰ, ৰাজনীতিৰ, অৰ্থনীতিৰ তোৰ থৈ দে ফপলা জ্ঞান। জনতা পূজাৰ ভাও দি চাও দি নেদেখুৱাবি ঘৃণিত তোৰ অহংকাৰৰ নেতৃত্বাভিমান। জনতাই তোৰ স্বৰূপ চিনিছে সাৱধান সাৱধান, জনতাই তোৰ স্বৰূপ চিনিছে সাৱধান সাৱধান।